Hello students, সবে নিজৰ পেন আৰু নোটবুক লৈ ৰেডি হৈ যোৱা কাৰণ আজি আমি ডিসকাস কৰিবলৈ গৈ আছো pair of linear equation in two variable. In fact, এই chapter one of the most easiest chapter of class 10. কিয় কলো ইজি কাৰণ ইয়াৰ যিমানখিনি কোৱেশ্চনছ আছে ইমানে ইজি একবাৰ তুমি যদি এই চ্যাপ্টাৰটো ভালকে বুজি পাই যোৱা এই চ্যাপ্টাৰৰ যি কোনো কোৱেশ্চনছ যেনেকুৱা টাইপৰ কোৱেশ্চন না হওক কিয় তোমালোকে সলভ কৰিব কাৰণে বহুত ইজি পাবা ঠিক আছে এই চ্যাপ্টাৰটোৰ পৰা ম্যাক্সিমাম 3 বা 4 মাৰ্কছৰ কোৱেশ্চন আহিব পাৰে আৰু হেইকিটা কোৱেশ্চনৰ পৰা মাৰ্কছ ল'বৰ কাৰণে বহুত ইজি হয় ঠিক আছে তে এই ভিডিওটো এন্ডলৈকে ভালকৈ চাবা আৰু এই চ্যাপ্টাৰৰ ওপৰত মই অল টোটাল 3টা ভিডিও বনাম হেতু কাৰণে মই কলো পাৰ্ট 1 অফ 3 3টা ভিডিও বনাম 3টা ভিডিও ভালকৈ চাবা কাৰণ ইয়াত বহুত ওয়ার্ড প্ৰবলেমসও আছে তে প্ৰত্যেকটো টাইপ বেলেগ বেলেগ ফৰ্মসও আছে বেলেগ বেলেগ টাইপসও আছে তে গুটেইখিনি মই ভালদৰে ডিসকাস কৰিম 3টা ভিডিওত যদি তুমি এই 3টা ভিডিও ভালদৰে চোৱা তেতিয়া হলে তুমি যি কোনো কোৱেশ্চন এক্সামত ধুনিয়াকে অ্যাটেম্প কৰিব পাৰিবা অ্যাটেম্পটে নহয় পুৰা ফুল মাৰ্কস ল'ব পাৰিবা এই চ্যাপ্টাৰৰ পৰা ঠিক আছে ওকে এতিয়া চ্যাপ্টাৰটো স্টাৰ্ট কৰাৰ আগত ফাৰ্স্ট আমি জানি লওঁ যে পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল এই ইয়াৰ মিনিংটো কি হয় লিনিয়াৰ ইকুৱেশ্যন মানে কি হয় এটা ইকুৱেশ্যন যাৰ ডিগ্ৰী 1 থাকে ঠিক আছে এটা ইকুৱেশ্যন যাৰ ডিগ্ৰী 1 থাকে তাকে কওঁ আমি লিনিয়াৰ ইকুৱেশ্যন আৰু লিনিয়াৰ ইকুৱেশ্যন কিমানটা ভেৰিয়েবলত ইন টু ভেৰিয়েবল এটা লিনিয়াৰ ইকুৱেশ্যন মানে ডিগ্ৰী 1 এটা লিনিয়াৰ ইকুৱেশ্যন য'ত দুটা ভেৰিয়েবল আছে তাকে কওঁ আমি লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ এটা এক্সাম্পল লৈ পেলাই আমি ডিসকাস কৰো এটা সিম্পল এক্সাম্পল টা ল ওকে x plus 2y equals to 0 ইয়াত চোৱা x ৰ পাৱাৰ কিমান 1 y ৰ পাৱাৰ কিমান 1 হাইয়েস্ট পাৱাৰ কিমান 1 তিতালে অটোমেটিক্যালি এই গুটে ইকুৱেশ্যনটো কি হৈ গল এটা লিনিয়াৰ ইকুৱেশ্যন হৈ গল ভেৰিয়েবলস কেটা দেখিছা x আৰু y দুটা ভেৰিয়েবল আছে যেটো দুটা ভেৰিয়েবল আছে এটা লিনিয়াৰ ইকুৱেশ্যন হৈ আছে এনেকুৱা ইকুৱেশ্যনকে কওঁ আমি লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল ওকে যি কোনো লিনিয়াৰ ইকুৱেশ্যনক আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো ৰবা তোমালোকক দেখাও যি কোনো লিনিয়াৰ ইকুৱেশ্যনক আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো এটো ফৰ্মত ax + by + c সৰি মোৰ অলপ কাহ হৈ আছে অলপ মোৰ গাটো বেয়া হেতু কাৰণে মাজে মাজে কোন কাহ মাৰি আছো তোমালোকে অলপ বেয়া নাপাবা ঠিক আছে ওকে যি কোনো লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলক আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰো ax + by + c = 0 এটোই হল স্ট্যান্ডাৰ্ড ফৰ্ম ইয়াত a কি হল x ৰ কোএফিচিয়েন্ট b কি হল y ৰ কোএফিচিয়েন্ট আৰু c কি হৈ গল কে কনস্ট্যান্ট টার্ম এটা যদি মই এনেকৈ লিখো 2x + 3y + 2 = 0 এটো এটা লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল কাৰণ দুটা ভেৰিয়েবল আছে আৰু হাইয়েস্ট পাৱাৰ কিমান 1 ডিগ্ৰী 1 ওকে ইয়াত x ৰ কোএফিচিয়েন্ট কি 2 মানে ইয়াত a ৰ ভ্যালু কিমান হৈ গলগে 2 অলৰাইট y ৰ কোএফিচিয়েন্ট কি 3 তে b ৰ ভ্যালু কি হৈ গলগে 3 constant term কিমান 2 c ৰ ভ্যালু কিমান হৈ গলগে 2 ওকে a b c a হল x ৰ কোএফিচিয়েন্ট b হল y ৰ কোএফিচিয়েন্ট c হল constant term তে 2 হৈ গল constant term 3 হৈ গল b a ৰ ভ্যালু কিমান হৈ গলগে 2 বহুত ইজি বহুত সিম্পল নহয় জানো ঠিক আছে এতিয়া স্ট্যান্ডাৰ্ড ফৰ্মটো তোমালোকে গম পাই গলা এটা স্ট্যান্ডাৰ্ড ফৰ্ম গম পাই যোৱাৰ পাছত এটা ফ্যাক্ট সদায় মনত থবা Class 7, Class 8, linear equation in one variable to তোমালোকে পঢ়িছিলা নহয় জানো linear equation in one variable আমি কেনেকৈ লিখিছিলো এটা সিম্পল কে লও বলে 2x + 1 = 0 ইয়াত ডিগ্ৰী 1 linear equation হয় ভেৰিয়েবল কেটা আছে এটা ভেৰিয়েবল যেহেতু আছে আমাক অকল এটা ইকুৱেশ্যনে আমাৰ কাৰণে সাফিচিয়েন্ট x ৰ ভ্যালুটো উলাবৰ কাৰণে কি কলো মই এটাই ইকুৱেশ্যন সাফিচিয়েন্ট x ৰ ভ্যালু উলাবৰ কাৰণে কিন্তু যেতিয়া আমি লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলৰ কথা পঢ়িম আমি যেতিয়া লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল সলভ কৰিম আমাক কেটা ইকুৱেশ্যন লাগিব দুটা হেতু কাৰণে চ্যাপ্টাৰটোৰ নাম কি হ'ল পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল আমাক অল টোটাল সৰি এটা টাইমত কেটা লিনিয়াৰ ইকুৱেশ্যন লাগিব দুটা লিনিয়াৰ ইকুৱেশ্যন লাগিব লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল মানে ইয়াত যে মই ললো x আৰু y ৰ ভ্যালু লাবৰ কাৰণে মোক অল টোটাল দুটা ইকুৱেশ্যন লাগিব ইয়াত 2x + 3y + 2 = 0 আছে তাৰ লগত মোক আৰু এটা ইকুৱেশ্যন লাগিব তেতিয়াহে মই x আৰু y ৰ ভ্যালু লাব পাৰিম মেইন টেকনিকটো সদায় মনত থবা লিনিয়াৰ ইকুৱেশ্যনছৰ ওপৰত যদি এটা ভেৰিয়েবল থাকে এটা ইকুৱেশ্যন লাগিব দুটা ভেৰিয়েবল থাকিলে দুটা ইকুৱেশ্যন লাগিব আৰু তিনটা ভেৰিয়েবল থাকিলে তিনটা ইকুৱেশ্যন লাগিব আমাক ভেৰিয়েবলছৰ ভ্যালুখিনি উলাবৰ কাৰণে ওকে ঠিক আছে এতিয়া আমি এটা কথাটো গম পালো আমি যে পেয়াৰত পঢ়িম
এতিয়া দুটা লাইনৰ কথা যদি আমি পঢ়ো ঠিক আছে বেলেগখিনি পঢ়াৰ আগত এটা বস্তু আমি জানি লওঁ যেতিয়াও আমি লাইনছৰ ওপৰত পঢ়ো দুটা লাইনছৰ ওপৰত পঢ়ো তেতিয়া হলে দুটা লাইন আমি তিনটা কন্ডিশনত পাওঁ ঠিক আছে দুটা লাইনক আমি কিমানটা কন্ডিশনত পাব পাৰো তিনটা কন্ডিশনত পাব পাৰো আৰু তিনটা কন্ডিশননো কি মানি লোৱা এডাল লাইন ইডাল লাইনক ইন্টাৰসেক্ট কৰি আছে হেতু এটা কন্ডিশন আমি দুটা লাইনৰ কথা পাতি আছো নহয় জানো আমি দুটা লাইনৰ কথা পাতিছো তে দুটা লাইন আমি কেনেকৈ পাব পাৰো ইটো হিটোৰ লগত ইন্টাৰসেক্ট কৰি আছে আমি তেনেকেও পাব পাৰো ওকে নেক্সট কন্ডিশন কি আছে এডাল লাইন আছে তাৰ ওপৰত আৰু এডাল লাইন যদি সুপাৰ ইম্পোজ হৈ আছে মানে কোইনসিডেন্ট হৈ আছে হেতু এটা কন্ডিশন পাব পাৰো মানে আমি যদি দুডাল লাইন ল ইটো হিটোক ইন্টাৰসেক্ট কৰি আছে এনেকেও লব পাৰো দুডাল লাইন আছে ইটো হিটোৰ ওপৰত পৰি আছে তে হেতু কি হৈ গলগে কোইনসিডেন্ট হৈ গলগে আৰু থাৰ্ডত আমি কি পালো দুডাল লাইন যদি ইটো হিটোৰ লগত প্যাৰালেল হৈ আছে দুডাল লাইনক আমি কি কৰিব পাৰো প্যাৰালেল হিচাপে উঠাব পাৰো এতিয়া বুজিলানে যেতিয়াও আমি দুটা লাইনৰ ওপৰত কথা পাতিম তে দুডাল লাইন আমি কি সিচুৱেচনত পাব পাৰো এই তিনটা সিচুৱেচনত আইদাৰ ইটো হিটোৰ লগত ইন্টাৰসেক্ট কৰি আছে নহলে কোইনসিডেন্ট হৈ আছে নহলে প্যাৰালেল হৈ আছে ওকে এটা কেটামান নাম মনত থবা ওকে যেতিয়া লাইনস দুডাল ইটো হিটোক ইন্টাৰসেক্ট কৰি আছে তাক আমি কি বুলি কওঁ intersecting lines বুলি কওঁ ওকে এক নম্বৰ এটা নাম হৈ গলগে intersecting lines হৈ গলগে আৰু এটা নাম কি হৈ যাবগে consistent lines আৰু এটা নামেৰে আমি জানো consistent lines ওকে যদি দুডাল লাইন ইটো হিটোৰ লগত ইন্টাৰসেক্ট কৰি আছে তে হে দুটা লাইনক আমি ক এজ হে দুটা লাইনক আমি নাম দিও যে ইন্টাৰসেক্টিং লাইনস কাৰণ ইটো হিটোৰ লগত ইন্টাৰসেক্ট কৰি আছে আৰু নাইবা কনসিস্টেন্ট লাইনস ঠিক আছে যদি দুটা লাইন ইটো হিটোৰ ওপৰত যদি কোইনসিডেন্ট হৈ আছে তেতিয়াহলে নাম অটোমেটিক্যালি কি হৈ যাবগে কোইনসিডেন্ট লাইনস নাইবা আমি তাক আকৌ ক'ব পাৰো কনসিস্টেন্ট লাইনস ওকে তে ইয়াৰ পৰা এটা কথা গম পালো যে কনসিস্টেন্ট লাইনস অল টোটাল টু টাইপছৰ হয় ইন্টাৰসেক্টিং লাইনস আৰু কোইনসিডেন্ট লাইনস তে ইন্টাৰসেক্টিং লাইনস আৰু কোইনসিডেন্ট লাইনসক আমি দুইটাকে ক কনসিস্টেন্ট লাইনস অলৰাইট ঠিক আছে আৰু নেক্সট লাষ্ট আমি নাম এটা জানো ডিপেন্ডেন্ট লাইনস ওকে ওকে তেলে দুটা লাইন যদি ইটো হিটোৰ ওপৰত যদি পৰি আছে হে দুটা লাইন কি হৈ গলগে ডিপেন্ডেন্ট লাইনস ওকে যদি দুটা লাইন প্যাৰালেল হৈ আছে তো তাক আমি তো কম প্যাৰালেল লাইনস নাইবা আমি কি ক'ব পাৰো ইনকনসিস্টেন্ট লাইনস অলৰাইট এতিয়া কি এটা সামাৰাইজ কৰি ল দুডাল লাইন যদি ইটো হিটোক ইন্টাৰসেক্ট কৰি আছে তে কি হ'ব ইন্টাৰসেক্টিং লাইনস বা কনসিস্টেন্ট লাইনস দুডাল লাইন যদি ইটো হিটোৰ ওপৰত কোইনসিডেন্ট হৈ আছে তেতিয়াহলে লাইনস কেডাল হ'ব কোইনসিডেন্ট লাইনস বা কনসিস্টেন্ট লাইনস বা ডিপেন্ডেন্ট লাইনস আমি তিনটা নামেৰে জানো কি কলো কোইনসিডেন্ট লাইনস যেটো ইটো হিটোৰ ওপৰত কোইনসিডেন্ট হৈ আছে কনসিস্টেন্ট লাইনস আৰু ডিপেন্ডেন্ট লাইনস আৰু নেক্সট যেটা আমি প্যাৰালেল লাইনসৰ ওপৰত পঢ়িম তেতিয়ালে নাম কি হৈ যাব প্যাৰালেল লাইনস আৰু ইনকনসিস্টেন্ট লাইনস এই নাম কিটা জনা বহুত ইম্পৰ্টেন্ট কাৰণ এই কিটা নামৰ ওপৰতে তোমালোকৰ 1 মাৰ্ক কোৱেশ্চন আহিব পাৰে ঠিক আছে যে এনেকুৱা খুদিব পাৰে যে ফাইন্ড দ্য ভ্যালু অফ k বা ফাইন্ড দ্য ভ্যালু অফ l ফৰ which the two lines are coincident এনেকৈ ক'ব পাৰে বা ডিপেন্ডেন্ট ক'ব পাৰে এটা যদি ডিপেন্ডেন্ট কৈ দিয়া তোমালোকে নাজানা যে ডিপেন্ডেন্ট লাইনস কাক কয় তেতিয়াহলে এটা প্ৰবলেম হৈ যাব এটা আমি তো গম পাই গলো যে ডিপেন্ডেন্ট লাইনস কাক কয় কোইনসিডেন্ট লাইনসকে ডিপেন্ডেন্ট লাইনস কয় ঠিক আছে তে এই এনেকুৱা টাইপ অফ 1 মাৰ্ক কোৱেশ্চন এই নামবিলাক বহুত ইম্পৰ্টেন্ট হৈ যায় যদি তোমালোকে নামবোৰ নাজানা তেতিয়াহলে তোমালোকে কোড কি কন্ডিশন এপ্লাই কৰিব লাগিব তোমালোকে সেই বস্তুটো নাজানিবা ঠিক আছে তে নামখিনি ভালকৈ জানা নোটবুকত নিজৰ নোটবুকত এই নোটছত এইবোৰ লিখি থৈ দিয়া কাৰণ এইকিটা বহুত ইম্পৰ্টেন্ট হ'ব তোমালোকৰ এক্সামৰ বাবে ওকে ঠিক আছে এতিয়া নামকৰণখিনি হৈ গল এটা কন্ডিশনছ পঢ়ো এতিয়া যদি দুডাল লাইনস ইটো হিটোক ইন্টাৰসেক্ট কৰি আছে বা কোইনসিডেন্ট হৈ আছে বা প্যাৰালেল হৈছে দুডাল লাইন তেতিয়াহলে তাৰ কিছুমান স্পেসিফিক কন্ডিশন আছে আৰু আমি কন্ডিশনছবোৰ কেনেকৈ গম পাম তাৰ ইকুৱেশ্যন চাই পেলাই আমি গম পাম আকৌ দুডাল লাইন যেহেতু আমি কনসিডাৰ কৰি আছো তে দুডাল লাইনক কোন নামকৰণ কৰি দিও নামকৰণ মানে কি আৰু তাৰ স্ট্যান্ডাৰ্ড ফৰ্মত লিখি দিও এটা লাইন আমি লৈ ল a1x + b1y + c1 = 0 যেহেতু দুটা লাইন মই কনসিডাৰ কৰিবলৈ গৈ আছো
এনো স্ট্যান্ডার্ড ফর্মটো কি হয় ax + by + c = 0 সেই কাৰণে দুটা লাইন লৈছো a1 b1 c1 দি দিলো আৰু সেকেন্ড লাইন ডালক মই লিখি দিও a2x + b2y sorry plus c2 equals to 0 এটা লাইনত মই লিখি ললো a1x + b1y + c1 equals to 0 আৰু a2x + b2y + c2 equals to 0 ওকে দুটা লাইন পাই গলো এটা মই তোমালোকক কলো যে আমি ইকুয়েশন কিটা চাই আমি গম পাম যে দুটা লাইন ইটো হিটুক ইন্টারসেক্ট কৰিছে নে কোইনসিডেন্ট হৈ আছে নে প্যারালাল হৈ আছে ওকে তে তিনটা কন্ডিশন যেহেতু আছে ইন্টারসেক্টিং লাইনস কোইনসিডেন্ট লাইনস আৰু প্যারালাল লাইনস এটা লাইন দুল প্যারালাল হ'ব কোইনসিডেন্ট হ'ব নে ইন্টারসেক্টিং হ'ব এটো জানিবৰ কাৰণে মই ডাইৰেক্ট হে দুটা লাইনৰ ইকুয়েশন কিটা চাই ললে আমাৰ হৈ যাব ওকে ইকুয়েশন কিটা চালে ইকুয়েশন কিটা চাই পেলা তা তিনটা কন্ডিশন আছে হে তিনটা কন্ডিশন চাই আমি গম পাই যাম যে লাইন কিটা কোইনসিডেন্ট হ'ব নে ইন্টারসেক্টিং হ'ব নে প্যারালাল হ'ব ওকে ফার্স্ট কন্ডিশন টু হল বলে a1 by a2 a1 হৈ গল ফার্স্ট লাইনৰ x or coefficient a line dollar x or coefficient কি হৈ গল a1 আৰু a2 হৈ গল সেকেন্ড লাইনৰ x or coefficient মানে a1 by a2 not equals to b1 by b2 যদি এটো কন্ডিশন মিট কৰে দুটা লাইনৰ কোএফিচিয়েন্টস কিটা যদি এই কন্ডিশনটো মিট কৰে তেতিয়া হলে লাইন কিডাল কি হৈ যাবগে ইন্টারসেক্টিং লাইনস ওকে তে লাইন কিডাল কি হৈ যাব ইন্টারসেক্টিং লাইনস next condition hol যদি a1 by a2 is equals to b1 by b2 is equals to c1 by c2 তেতিয়া দুটা লাইন কি হৈ যাবগে coincident lines ইটো হিটুৰ ওপৰত coincident হৈ থাকিব coincident lines আকৌ next condition to hol যদি a1 by a2 is equals to b1 by b2 not equals to c1 by c2 তেতিয়া হলে তিনটা লাইন কি হৈ যাবগে intersecting lines coincident lines আৰু third condition to of course কি হৈ যাব parallel lines parallel lines okay তে এই তিনটা কন্ডিশন জানাটো বহুত ইম্পর্টেন্ট okay the first condition to hol a1 by a2 is not equals to b1 by b2 কি হৰ কন্ডিশন হৈ গল intersecting lines a1 by a2 equals to b1 by b2 equals to c1 by c2 এটো কন্ডিশন হৈ গল coincident lines আকৌ a1 by b2 a1 by a2 equals to b1 by b2 not equals to c1 by c2 এটো কন্ডিশন হৈ গল গে parallel lines তে কন্ডিশন কিটা জানাও বহুত ইম্পর্টেন্ট আৰু কন্ডিশন কিটা মিট কৰা যোন কিটা লাইনস হ'ব হে লাইনস কিটা নাম জানাওটো বহুত ইম্পর্টেন্ট যে এই কন্ডিশন টু ইন্টারসেক্টিং লাইনস হয় তে ইন্টারসেক্টিং লাইনসক যে আমি কি বুলি কয় consistent lines বুলি যে আমি জানো হেতু বহুত ইম্পর্টেন্ট জানি থব লাগিব coincident lines আমি কি বুলি জানো dependent lines বুলি জানো আৰু consistent lines বুলি জানো আৰু a1 by a2 equals to b1 by b2 not equals to c1 by c2 একিটা কি হৈ গলগে parallel lines আৰু ইয়াক আমি কি নামেৰে জানো inconsistent lines বুলি আমি জানো ওকে তে এই কিটা তিনটা কন্ডিশন হৈ গল আমাৰ দুটা লাইনৰ লৈ পেলাই তে এই তিনটা কন্ডিশনস একদম মনত থবা কাৰণ ইয়াৰ পৰা 1 মাৰ্ক কোৱেশ্চন এটা আহা একদম 100% শিওর অলৰাইট তে ঠিক আছে এটা এনুকা টাইপ অফ কোৱেশ্চনৰ পৰা এনুকা সিচুৱেচনৰ পৰা এটা কোৱেশ্চন মই তোমালোকক সলভ কৰি দেখাম আৰু এই কোৱেশ্চনটো লৈছো মই লাষ্ট ইয়াৰ আমাৰ 2024 ওকে 2024 পেপাৰ পা বেসিক পেপাৰ পা লৈছো ওকে তে কোৱেশ্চন টু হল বেসিক পেপাৰৰ কোৱেশ্চন টু কি দিছে the value of k for which the pair of linear equations 5x + 2y - 7 লিখিললে আমাৰ কাৰণে বহুত ইজি হৈ যাব এটা কৈছে 5x + 2y - 7 = 0 আৰু এটা কিমান লৈছে 2x + ky + 1 = 0 ইয়াত আমাৰ দুটা ইকুৱেশন আছে আৰু কৈছে যে ডোন্ট হ্যাভ এ সলিউশন মানে k এর এটা ভ্যালু লাবলে কৈছে k কি ভ্যালুৰ কাৰণে এই দুটা ইকুৱেশনৰ কি হ'ব সলিউশন নাথাকিব এই দুটা ইকুৱেশনৰ সলিউশন নাথাকিব k এটা কি ভ্যালু হ'ব যাৰ কাৰণে এই দুটা ইকুৱেশনৰ সলিউশন নাথাকে যদি দুটা ইকুৱেশনৰ সলিউশন নাথাকে সেই দুটা লাইন সদায় প্যারালাল লাইনস হ'ব ওকে intersecting lines যোনটো পইণ্টত যে ইন্টারসেক্ট কৰি আছে সেই পইণ্টটোৱে দিয়ে তোমাৰ সলিউশন দুটা লাইনৰ কি ক'ব সলিউশন ওকে তে intersecting linesৰ সলিউশন পাবা তুমি coincident linesৰ সলিউশন পাবা infinite solutions পাবা
কিন্তু প্যারালাল লাইনছত তোমালোকে একো সলিউশন নোপোৱা কিয় নোপোৱা কাৰণ দুটা প্যারালাল লাইন ইটো হিটো মিট নকৰে যেটালৈকে মিট নকৰে তেতিয়াহলে কোনো সলিউশন নাথাকে ওকে তো ইয়াত কৈছে ডোন্ট হ্যাভ এ সলিউশন তেতিয়াহলে আমি কন্ডিশনটো কিহৰ চাব লাগিব যে এই দুটা লাইন কি হৈ যাব এতিয়া প্যারালাল লাইনস হৈ যাব ওকে তে কন্ডিশনটো আমি কিহৰ চাম প্যারালাল লাইনসৰ চাম এতিয়া চাবা প্যারালাল লাইনস আমি কি কৈছিলে a1/a2 5/2 is equals to b1/b2 2/k Last কিমান আছিল not equals to c1/c2 okay তে parallel lines of তোমার কন্ডিশনৰ মতে a1/a2 is equals to b1/b2 not equals to c1/c2 okay কিন্তু এটা কথা ভালকে চাবা যে a1/a2 should be equals to b1/b2 okay তো যদি মই হেই হিচাপে চাও a পাৰ্টটো মই অলপ ইৰেজ কৰি দিও তো অকল আমি এটো লম a1/a2 equals to b1/b2 ইয়াৰ পৰা আমি পাই যাম k এর ভ্যালু তে আমাৰ k ভ্যালু কিমান হৈ যাব k যদি এফালে পঠাই দিও 5/2 k এফালে যদি পঠাই দিও k আহি গল এফালে 2 into 2/5 হৈ যাব which is equals to 4/5 okay তে ফাইনালি আমি k এর ভ্যালু কি পালো 4/5 তেতিয়া হলে আমাৰ কোনটো অপশন কারেক্ট হ'ব অপশন b 4/5 will be the correct option okay এটা তোমালোকে গম পালানে মই coincident line intersecting line বা parallel lines or conditions for use কৰি পেলাই মই এটা specific value এটা কেনেকৈ ওলাব পাৰো এনেকৈ ওলাব পাৰো okay আৰু conditionটো এনেকুৱা দিয়া থাকিব don't have a solution বা coincident line বা dependent lines হেতু কাৰণে তোমালোকে নামবোৰ জানাও বহুত ইম্পৰ্টেন্ট আৰু conditions বোৰ জানাও বহুত ইম্পৰ্টেন্ট এতিয়া তোমালোকে এনেকুৱা specific type of questions বোৰ তোমালোকে ধুনিয়াকৈ কৰিব পাৰিবা all right ঠিক আছে তে আমাৰ 1 মার্ক কোয়েশ্চনসৰ কাৰণে এইখিনি পাৰ্ট আমাৰ ডিসকাশন কৰা হৈ গল এইখিনি সবতছে ইম্পৰ্টেন্ট পাৰ্ট আছিল 1 মার্ক কোয়েশ্চনৰ কাৰণে এতিয়া আমি প্ৰসিড কৰিম যেটা আমি লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলৰ কথা পাতো আমি সদায় কথা পাতো x আৰু y এৰ ভ্যালুটো সলভ কৰিব কাৰণে মানে আমি দুটা ইকুৱেশ্যনক সলভ কৰি পেলাই x আৰু y হিহঁতৰ সলিউশনটো উলাবলৈ চেষ্টা কৰো এতিয়া সলিউশন আমি কেনেকৈ উলাম Solutions যদি আমি উলাবলে বিচাৰো তোমালোকে নিজৰ টিচাৰ পাটো অলৰেডি গম পাইছা সাকে সলিউশন যদি আমি উলাবলে বিচাৰো আমাৰ সব দুটা মেথড আছে এলিমিনেশন আৰু সাবস্টিটিউশন মেথড ওকে তে আমি এলিমিনেশন বা সাবস্টিটিউশন মেথড ইউজ কৰি পেলে আমি কি কৰিম x আৰু y এৰ ভ্যালুটো উলাবলে চেষ্টা কৰিম ওকে এতিয়া কথাটো এনেকুৱা হ'ল যে যদি দুটা ভেৰিয়েবল থাকে আমাক দুটা ইকুৱেশ্যন লাগিব আৰু যেতিয়া আমাৰ দুটা ইকুৱেশ্যন থাকিব আমাৰ হাতত দুটা ওয়েপন থাকিব ওয়েপন বুলি কৈছো দুটা ওয়েপন থাকিব আমি x আৰু y এৰ ভ্যালুটো উলাব কাৰণে আৰু সেই কিটা ভ্যালু আমি কেনেকৈ উলাব পাৰো আইদাৰ বাই এলিমিনেশন মেথড বা সাবস্টিটিউশন মেথড এতিয়া মই এটা বহুত ইজি এক্সাম্পল এটা লৈছো এইটো এক্সাম্পল ইউজ কৰি পেলাই মই এলিমিনেশন মেথড কৰিও দেখাম তোমালোকক আৰু সাবস্টিটিউশন মেথড কৰি পেলাও দেখাম এক্সামত তোমালোকক প্ৰায় নুখুধে প্ৰায় নকয় যে তোমালোকক দুটা ইকুৱেশ্যন দি দিব আৰু তোমালোকক এনেকৈ নকয় যে এলিমিনেশন দি কৰা বা সাবস্টিটিউশন দি কৰা তোমালোকে যোনটো মেথড দি মানে তোমালোকে কমফৰ্টেবল হোৱা হে মেথডে ইউজ কৰিবা মই ম্যাক্সিমাম টাইম এলিমিনেশন মেথডে ইউজ কৰো সাবস্টিটিউশন মেথড বহুত ৰেয়াৰলি ইউজ কৰো তে এলিমিনেশন মেথড ইউজ কৰিবলৈ মোৰ বহুত ইজি লাগে তে এলিমিনেশন মেথডে ইউজ কৰো তোমালোকৰ যদি সাবস্টিটিউশন মেথড ইউজ কৰিবলৈ বহুত ইজি লাগে তেতিয়া হলে সাবস্টিটিউশন মেথড ইউজ কৰি দিবা যোনটো মেথডে তোমাক সুবিধা কৰে সেই মেথডে তুমি ইউজ কৰিবা মুঠতে যোনটো মেথড ইউজ কৰা হেটো তোমাৰ এক্সামত লিখা স্পিডটো ফাস্ট কৰিব লাগে হেটোই হল মেইন কথা ওকে এটা আমি ফার্স্ট শিকো যে সাবস্টিটিউশন মেথড দি আমি x আৰু y এৰ ভ্যালুটো আমি কেনেকৈ উলাব পাৰো ওকে তো ফার্স্ট এই ইকুৱেশ্যনটোক মই এই ইকুৱেশ্যনক মই 1 কনসিডাৰ কৰিলো আৰু এই ইকুৱেশ্যনক মই 2 কনসিডাৰ কৰিলো ওকে এটা ইকুৱেশ্যন 1ক মই এনেকৈ লিখিলো x ইকুৱেশ্যন 2 টো অলপ সৰু দেখিছো ইকুৱেশ্যন 2 কে লম x - y = 4 okay x - y = 4 লৈ ললো এটা মই সাবস্টিটিউট কৰিম x is equals to 4 minus 4 plus y তে x ৰ ভ্যালু কি x ৰ ভ্যালু মই কি বুলি সাবস্টিটিউট কৰিলো 4 plus y এতিয়া মই কি কৰিম substituting the value of x as 4 plus y in equation 1 we get এই স্টেটমেন্টটো পুৰা ভালকে লিখিবা
এই স্টেটমেন্টটো মই এই ষ্টাইলত লিখিছো তোমালোকৰ টিচাৰে সাকে বেলেগ ষ্টাইলত তোমালোকক শিকাইছে যি কোনো ষ্টাইল তোমালোকে ইউজ কৰিব পাৰা মই এনেকুৱা ষ্টাইলত লিখো তে মই এই ষ্টাইলত তোমালোকক মই দেখাই আছো ওকে তে মই কি লিখিলো substituting the value of x sorry substituting the value of x as 4 plus y x or value মই কি বুলি ৰিপ্লেস কৰিম এটা 4 plus y in equation 1 we get এটা মই equation 1 টো লিখিলো x plus y equals to 14 এটা value of x মই কি বুলি ৰিপ্লেস কৰিম 4 plus y কেনেকৈ সাবস্টিটিউট কৰিম 4 plus y x ৰ জায়গাত মই লিখি দিম 4 plus y equals to 14 এটা সলভ কৰো 4 plus 2y equals to 14 2 যদি কমন লৈ লও 2 plus y equals to 14 এটা হলে 2 plus y কিমান থাকি যাবগে sorry 2 plus y থাকি যাবগে 7 কাৰণ 2 যদি এফালে যায় তেল থাকি যাব 7 ফাইনালি y এর ভ্যালুটো আমি কিমান পাম 7 - 2 equals to sorry 7 - 2 হ'ব 7 - 2 হৈ যাব 5 তো y equals to 5 এতিয়া y এর ভ্যালু আমি 5 পাই গলো তো ফাইনালি আমি কি কৰিম y এর ভ্যালুটো আমি এই পার্ট কোন যদি তোমালোকৰ লিখা হৈ গৈছে মই এখন ইৰেজ কৰি আছো ওকে এটা কি কৰিম মই putting y equals to 5 এতিয়া value of y equals to 5 কোনো এটা ইকুয়েশনত তোমালোকে পুট কৰি দিয়া কোনো প্ৰবলেম নাই কাৰণ এটা স্পেসিফিক ভ্যালু আহি গল ন y equals to 5 তো মই কি কৰিম putting y equals to 5 in 2 we get x minus y equals to 4 x y এর ভ্যালু কিমান হৈ গল 5 x minus 5 equals to 4 x is equals to 9 ঠিক আছে y এর ভ্যালু কিমান পাই গলো 5 আৰু x এর ভ্যালু কিমান পাই গলো 9 এটা তোমালোকে চোৱা মই চেক কৰি চাও যে মই ভ্যালুজ খিনি মই কারেক্টলি পাইছো নে নাই x এর ভ্যালু কিমান পালো 9 আৰু y এর ভ্যালু কিমান পাই গলো 5 তো 9 minus 5 কিমান হৈ যাব 4 আৰু x এর ভ্যালু যদি 9 হয় y এর ভ্যালু যদি 5 হয় তেতিয়ালে কি হ'ব 9 plus 5 is equals to 40 তে মই ভেৰিফাই কৰি চালো যে মোৰ x আৰু y এর ভ্যালু কিনি কারেক্ট হয় নে নহয় আৰু মই ভেৰিফাই কৰাৰ পাছত দেখিলো যে x আৰু y এর ভ্যালুটো কারেক্ট হয় ঠিক আছে তে এটা তোমালোকে গম পালা না মই কেনেকৈ সাবস্টিটিউট কৰিম ফার্স্ট জি কোনো এটা ইকুয়েশন লৈ লোৱা এটা ভেৰিয়েবল ইকুয়ালস টু বেলেগ ভেৰিয়েবল হে টার্মছত লৈ লবা আৰু তাৰ ভ্যালুটো নেক্সট ইকুয়েশনটো তোমালোকে সাবস্টিটিউট কৰি দিবা এটোই হল আমাৰ সাবস্টিটিউশন মেথড যে মই এটা ভেৰিয়েবলৰ ভ্যালু বেলেগ এটা ভেৰিয়েবলত মই ভৰাই আছো এটোই হল সাবস্টিটিউশন মেথড এটো মেথড তোমালোকে এক্সামত ইউজ কৰিব পাৰা আৰু নহলে এটা মই তোমালোকক দেখাম এলিমিনেশন মেথড তোমালোকৰ কাৰণে বহুত ইজি হৈ যাব এক্সামত সিচুৱেশন ওয়াইজ আকৌ মই কলো সিচুৱেশন ওয়াইজ তোমালোকে যোনটো ইউজ কৰিবলৈ বিচাৰা হেতু ইউজ কৰিব পাৰা ওকে এতিয়া আমি আকৌ এই দুটা ইকুয়েশন এলিমিনেশন মেথড দি সলভ কৰিবলৈ ট্ৰাই কৰিম ওকে এলিমিনেশন মেথডৰ আমাৰ মেইন মোটোটো হল এলিমিনেশন মেথডৰ আমাৰ মেইন মোটো হল ফার্স্ট স্টেপত কোনোবা এটা ভেৰিয়েবল এলিমিনেট কৰা ওকে যেহেতু নামে এলিমিনেশন মেথড এটা আমি ফার্স্ট স্টেপত আমি কি কৰিম কোনোবা এটা ভেৰিয়েবল আমি এলিমিনেট কৰিম এতে এলিমিনেশন মেথড বহুত ইজি দিস ইকুয়েশন মাইনাস দিস ইকুয়েশন কৰি দিম ওকে এটা এটা কথা কৈ দিছো এলিমিনেশন মেথডৰ ভিতৰত বহুত কিটা টাইপস থাকে বেলেগ বেলেগ ফর্মস থাকে তে এই গিটা ফর্মসৰ ওপৰত মই নেক্সট ভিডিওত আকৌ ডিসকাস কৰিম তে আজিৰ ভিডিওত তোমালোকক মই দেখাই লৈছো যে সাবস্টিটিউশন মেথড আৰু এলিমিনেশন মেথডটো আমি কেনেকৈ কৰো ওকে তে নেক্সট ভিডিওত মই আৰু ঢেৰ কোৱেশ্চনছ আনিম আৰু সেইখিনি কোৱেশ্চনছক আমি এলিমিনেশন মেথড দিও কেনেকৈ বেলেগ বেলেগ ওয়েত সলভ কৰিব পাৰো মই সেইবিলাকো তোমালোকক দেখাম যাতে তোমালোকৰ এক্সামত কোনো প্ৰবলেম নহয় ওকে এটা চোৱা এলিমিনেশন মেথডৰ মোৰ ফার্স্ট রুলটো কি হয় মোৰ ফার্স্ট মানে কি ফার্স্ট স্টেপটো কি হয় কোনোবা এটা ভেৰিয়েবল মই এলিমিনেট কৰিম এতিয়া এলিমিনেট মই x কো কৰিব পাৰো y কো কৰিব পাৰো এটো ক্ষেত্ৰত কিন্তু মই কি কৰিম x কে কৰো কাৰণ ইজি হৈছে x - x অলৰেডি এলিমিনেট হৈ আছে ইয়াৰ পাছত ধ্যান থবা সাইন্স খিনি ধ্যান কেনেকৈ থম ইয়াত মাইনাস মাইনাস আছে এটা ফাইনাল অপাৰেশন কি হৈ যাব প্লাস ইয়াত মাইনাস আছে ইয়াত প্লাস আছে এটা ফাইনাল অপাৰেশন কি হৈ যাব মাইনাস তাৰ পাছতে আমি ভ্যালু খিনি পুট কৰিম তে y + y কিমান হৈ যাবগে 2y আৰু 14 minus 4 কিমান হৈ যাবগে 10 এটা ফাইনালি আমি পাম y = 5 সাবস্টিটিউশন মেথড কৰি পেলাইও আমি ভ্যালু y এর ভ্যালু কিমান পাই গৈছিলো ওকে 14 minus 4 10 2y y এর ভ্যালু ইয়াত আমি কিমান পালো 5
সাবস্টিটিউশন মেথডত আমি কিমান পাইছিলো ওকে x ৰ ভ্যালু 9 পাইছিলো আৰু y ৰ ভ্যালু 5 পাইছিলো ওকে এতিয়া মনত পৰিছে তো y ৰ ভ্যালু ইয়াতো আমি কিমান পাইছো 5 তে এলিমিনেশন মেথড কৰি পেলাই আমি কি পালো y ৰ ভ্যালু আমি কিমান পালো 5 এ পালো এতিয়া লাষ্টত আমি লিখি দিম ধুনিয়াকে putting the value of y equals to 5 in এটা যেহেতু ইয়াক ইকুয়েশন 1 ধৰি থৈ দিয়া ইয়াক ইকুয়েশন 2 ধৰি দিয়া এতিয়া y এর ভ্যালু যেহেতু 5 পাই গলে এতিয়া y এর ভ্যালু আমি যি কোনো এটা ইকুয়েশনত আমি পুট কৰিব পাৰো তো y equals to 5 in ইকুয়েশন বলে মই ধৰি লৈছো 2 in ইকুয়েশন 2 কিমান পাম x minus y is equals to 4 x is equals to 4 plus y which is equals to 4 plus 5 which is equals to 9 তে x ৰ ভ্যালু কিমান পাই গলো 9 y ৰ ভ্যালু কিমান পাই গলো 5 আমি যেটা সাবস্টিটিউশন মেথড কৰিছিলো তাতো আমি x ৰ ভ্যালু কিমান পাইছিলো 5 সৰি 9 আৰু y ৰ ভ্যালু কিমান পাইছিলো 5 তে দুইটা মেথড আমি যি কোনো মেথড ইউজ নকৰো কিয় একেটা আনসাৰ পাম x আৰু y একেটা আনসাৰ পাম ওকে এটা x ৰ ভ্যালু পাই গলো y ৰ ভ্যালু পাই গলো সো 9 - 5 কিমান হ'ব 4 9 + 5 কিমান হ'ব 14 ভেৰিফাই হৈ আছে আৰু সাবস্টিটিউশন আৰু এলিমিনেশন মেথড ইউজ কৰি পেলাই আমি সেম টাইপ অফ আনসাৰে পাই আছো মানে সেম আনসাৰে আমি পাই আছো এটা তোমালোকে নাভাবিবা যে এলিমিনেশন মেথড ইউজ কৰিলে বেলেগ আনসাৰ পাম সাবস্টিটিউশন মেথড ইউজ কৰিলে বেলেগ আনসাৰ পাম তেনুৱা কেতিয়াও নহয় সেম আনসাৰে আমি পাম দুইটা কেছতে ঠিক আছে তেতিয়া হলে মই আশা কৰিলো যে তোমালোকৰ সাবস্টিটিউশন মেথড আৰু এলিমিনেশন মেথডৰ কনসেপ্ট অল ক্লিয়াৰ ফুল ক্লিয়াৰ হৈ আছে কোনো ডাউট যাতে নাথাকে তোমালোকৰ যদি কিবা ডাউট আছে জনাবা মই মোৰ নেক্সট ভিডিওত 5টা কোৱেশ্চন দিম আজি হল পাৰ্ট 1 এটো ভিডিওৰ মানে এটো চ্যাপ্টাৰৰ পাৰ্ট 1 পাৰ্ট 2 ত মই কি কৰিম টোটাল 5টা কোৱেশ্চন আনিম 5টা কোৱেশ্চন আমি সলভ কৰিম এলিমিনেশন মেথড দি কিন্তু 5টা কোৱেশ্চন 5টা বেলেগ বেলেগ টাইপ অফ কোৱেশ্চন মই সলভ কৰিম হে 5টা কোৱেশ্চন সলভ কৰাৰ পাছত তোমালোকৰ কনসেপ্ট ফুল এন্ড ফাইনাল ক্লিয়াৰ হৈ যাব তোমালোকৰ এলিমিনেশন মেথড ইউজ কৰি পেলাই পেয়াৰ অফ লিনিয়াৰ ইকুৱেশন টু ভেৰিয়েবল যি কোনো কোৱেশ্চন সলভ কৰিব কাৰণে ঠিক আছে আৰু থাৰ্ড ভিডিওত মই ডিসকাস কৰিম ওয়ার্ড প্রবলেমস বহুত ইম্পর্টেন্ট ওয়ার্ড প্রবলেমস অফ বহুত মার্কস আহে এটো কাৰণে ওয়ার্ড প্ৰবলেমস অফ কোৱেশ্চনস কিনি আমি ভালদৰে ডিসকাস কৰিব লাগিব ঠিক আছে তে হেতু মই ডিসকাস কৰিম আমাৰ থাৰ্ড ভিডিওত তেন্তে আজিৰ ভিডিওত ইমানে যিমানখিনি শিকালো ভালকে শিকি লবা ভালকে প্ৰ্যাকটিস কৰিবা আৰু যে ইমানে শিকালো যে ইমানে শিকি পেলা থৈ দিবা হেতু কথা নহয় নিজে নিজৰ প্ৰ্যাকটিস কৰি গৈ থাকিবা নিজৰ প্ৰ্যাকটিস মেইনটেইন থবা আৰু টাইম পালেহে ভিডিওস খিনি চাবা এনি টাইম ভিডিও চাই থাকিলে নহব কিন্তু যদি তোমালোকে অলৰেডি বেলেগ কোনোবা টিচাৰক যদি তোমালোকে কনসাল্ট কৰি আছা বা বেলেগৰ পৰা টিউশন লৈ আছা বা স্কুল টিচাৰ আছে নিজৰ স্কুল টিচাৰক খুদিবা কিবা ডাউট থাকিলে নিজৰ টিউশন টিচাৰক খুদিবা ডাউট থাকিলে কাৰণ তেখেতলোকে তোমালোকক ফাৰ্স্ট ৰেসপন্ড কৰিব ভিডিওটো একদম থাৰ্ড নম্বৰত আহে ভিডিওটো একদম ষ্টাৰ্টিংত চাবলৈ আৰম্ভ নকৰিবা যদি তোমালোকৰ ওচৰত ভাল টিউশন টিচাৰ আছে বা তোমালোকৰ স্কুল টিচাৰটো অলৰেডি থাকিব তোমালোকৰ স্কুল টিচাৰে সবতছে মেইন ফাউন্ডেশন তোমালোকৰ ব্যাকবোন তোমালোকৰ স্কুল টিচাৰে সদায় তোমালোকক হেল্প কৰিবই এই কাৰণে যদি তোমালোকৰ কিবা ডাউট থাকে নিজৰ স্কুল টিচাৰক এপ্ৰোচ কৰিবা যদি তোমালোকৰ স্কুল টিচাৰ কিবা কাৰণত যদি ব্যস্ত থাকে টিউশন টিচাৰক এপ্ৰোচ কৰিবা যদি টিউশন টিচাৰ নাথাকে তেতিয়াহে তোমালোকে ভিডিওস কিনি চাবা ওকে তে হেতুৱে সদায় মেইনটেইন থবা আজি হক বা ফিউচাৰ হক সদায় নিজৰ ফিজিক্যাল টিচাৰ নিজৰ ওচৰ যোনজন টিচাৰ আছে তেখেতক ফলো কৰিবা আৰু যদি এজন টিচাৰক ফলো কৰি আছে তেতিয়াহলে মাল্টিপল টিচাৰক ফলো কৰা কোনো দৰকাৰ নাই যদি তুমি নিজৰ টিউশন টিচাৰক ফলো কৰি আছে তেতিয়াহলে নিজৰ টিউশন টিচাৰকে ফলো কৰিবা সদায় মনত থবা ঠিক আছে হেতু বহুত ইম্পৰ্টেন্ট কাৰণ বেলেগ বেলেগ টিচাৰৰ বেলেগ বেলেগ ওয়ে অফ টিচিং থাকে ইটু হিটুৰ লগত ক্লাছ হৈ যাব পাৰে হে তেতিয়া ক্লাছ হৈ গলে কি হ'ব তুমি নিজে বুজি নাপাবা যে এজন টিচাৰে এটো কথা কৈছে ইজন টিচাৰে হেতু কথা কৈছে তেতিয়ালে কোন কাৰ কথা তুমি বিশ্বাস কৰো তাত প্ৰবলেম হৈ যাব তেতিয়া এজন টিচাৰকে ফলো কৰিবা ওকে তেন্তে আমি নেক্সট ভিডিওত আকৌ লগ পাম ঢেৰ কোৱেশ্চনস লৈ পেলাই তেতিয়ালৈকে নিজৰ প্ৰ্যাকটিস পুৰা কন্টিনিউ থবা গুড নাইট